ৰাতি বাইক চলাই যাওঁতে যদি পিছফালৰ পৰা হেঁচা মাৰি ধৰে কেনেকৈ লাগিব ভাবি চাওকচোন। আজি যোনটো কাহিনী পঠিয়াইছে মানস প্ৰতিম নামৰ ভাই এজনে কৈছে ইলেকশ্যনৰ টাইম তেওঁ মানে ইলেকশ্যনৰ গাড়ী চলাই ৰাতি ঘৰ পাওঁতে হেনো দেৰি হয়, মানে মালিকৰ গাড়ী চলাই গাড়ী মালিকৰ সত্ৰাই ঘৰলৈ বাইক লৈ গুচি আহে। তো তেনেকৈ যেন 10টা বজাত ঘৰ পালেহি আৰু ইলেকশ্যনৰ পৰা আহি ঘৰ পাই মানে ভাত পানী খাই মানে 11টা বজাত শুবলৈ লৈছে। তাৰপিছত সেই টাইমতে ফোন কৰিছে যে কিবা কামত আজি মানে ৰাতি আকৌ যাব লাগে। তো ৰাতি 11টা বজাত তেওঁ বাইকখন লৈ ওলাল ঘৰৰ পৰা। তো সিহঁতৰ মানে যোনটো ঘৰ মানে ঘৰৰ পৰা মানে পকা ৰাস্তালৈ পাওঁতে মানে মাজতে এটা পুল পায়, মানে পুলৰ ওচৰত কিবা হাবি চাবি আছে, জেগাটো ভাল নহয় মানে। তো তেওঁ মানে সাহসতে ওলালে ৰাতি যাবলৈ, গ'ল কথা গ'ল পুলটো ওচৰত পাইছে কি মানে পুলৰ ওচৰত মানে কিবা বগা চাদৰ পিন্ধা ছোৱালীজনীয়ে চুলি তুলি মেলি বহি আছে। তাৰপিছত মানে সিহঁতৰ ককাহঁতে কয় যদি তেনেকৈ কিবা বস্তু পাওঁ বোলে সেইখিনি ৰখি থাকিবি বোলে, বাইক চাইক লৈ গ'লে পূৰা ফালি গুচি যাবি। তো সেই কথা মতে পূৰা বাইক ফালি একদম পাৰ হৈ গুচি গ'ল। পাৰ হৈ গুচি গৈ পেলাই পুলৰ ওচৰত পাওঁতেই মানে ছোৱালীজনীৰ পিছলৈ থাপ মাৰি ধৰিলে। থাপ মাৰি ধৰাৰ পিছত তেওঁখনো মানে কিবা টানি পেলাই পকা ৰাস্তাত একদম পেলাই দিলে। তেওঁ লগালগ সেইখিনিতে চেঞ্চলেছ। তাৰপিছত অকণমান পিছত গাঁৱৰ মানুহে তেওঁখনো বোলে হস্পিটেলত ভৰ্তি কৰিলে। ভৰ্তি কৰাৰ পিছত যেতিয়া ঘৰ পালেহি, ঘৰ পোৱাৰ পিছত তেওঁখন সদায় বেয়া সপোন দেখে, কিবা কিবি ভূত চুত দেখি থাকে।